ড্ৰাইভাৰৰ এটা ভুল সিদ্ধান্তই গাড়ী নিব পাৰে কাৰোবাৰ প্ৰাণ এই স্কুল বাছখনলৈ মন কৰক বৰ্তমান সময়ত সোশ্যাল মিডিয়াত ভাইৰাল হৈ পৰিছে এই ভয়ংকৰ ভিডিঅটো য'ত দেখিবলৈ পোৱা গৈছে এখন স্কুল বাছে চিলনীৰ দৰে পানী ফালি আগুৱাই গৈছে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ডাঙৰ ঘটনা এই চালকগৰাকীৰ কাৰ্যক আপুনি সমৰ্থন কৰেনে কমেণ্টত জনাওক আপোনাৰ মতামত আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক